নমস্কাৰ সমূহ শ্ৰোতা বন্ধুলৈ প্ৰীতি সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ গল্পপাঠৰ শিতান। স্বকীয় ৰচনাশৈলীৰে অসমীয়া সাহিত্য জগতত এক সন্মানীয় আৰু আচুতীয়া স্থান অধিকাৰ কৰা বৰেণ্য কথাশিল্পী সাহিত্যাচাৰ্য মহিম বৰাদেৱৰ এয়া কাঠনিবাৰীৰ ঘাট। পাৰত দম হৈ পৰি থকা কয়লাৰ পাহাৰবোৰ, গৰাখহনীয়াত জুৰুলা হোৱা ব্ৰহ্মপুত্ৰৰ পাৰ, পানী শুকাওঁতে ওলাই পৰা ঝাওঁবন ভৰা বালিচাপৰিৰ সেউজীয়া ঢৌবোৰ চকুৰে নেদেখা হোৱালৈকে লৰিয়ে আছে। বাৰিষা ব্ৰহ্মপুত্ৰৰ পানী গৈ শিলগুটি দিয়া ৰাজআলিৰ কাষ পাইগৈ। এতিয়া শুকাই যোৱাৰ লগে লগে বাটলৈ ভালেখিনি নামি আহিব লাগে। বালিৰ ওপৰত বাঁহৰ চুচ তৰ্জা আদি দি পেলাই মানুহ অহা যোৱা বাট কৰি লৈছে। একমাত্ৰ চাহৰ দোকানখনে বালিত পোতা বাঁহৰ চাঙৰ ওপৰত খেৰৰ চালি এখনত আত্মপ্ৰকাশ কৰি আছে। কেৰাচিনৰ টিনৰ টাপলি দি সজা বহল জাপ দুৱাৰখন দাঙি থোৱা অৱস্থাত চালিখনেৰে আন এখন চালি হৈ গ'ল। তাৰ তলত বাঁহৰ খুটা চাৰিটাৰ ওপৰত দুচলা ফলীয়া বাঁহ পেলাই দিয়াৰ লগে লগেই সেইখন এখন সুন্দৰ বেঞ্চ। তাত বহি চাহ খাওক, বিড়ি কিনক, চিগাৰেট জ্বলাওক, কথা পাতক। মই সেইবিলাকৰ একোকে কৰা নাছিলোঁ। মাত্ৰ প্ৰকাণ্ড সেন্দুৰ বাতি যেন হৈ পৰা বিলিটোলৈ চাই ৰৈ আছিলোঁ। জাহাজ আহিব ৰাতি 9 বজাতহে, অৰ্থাৎ সেইটোৱেই নিয়ম। দিনে পোহৰে আমি ঘাট পালোহি। চাওঁতে চাওঁতে সৰু ঢৌবিলাকে সৰু সৰু আঙুলিৰে সেন্দুৰবিলাক টপাটপ সানি ক'ৰবাত মৌমেল চাবলৈ লৰ ধৰিলে। কোনোবাই খঙত যেন গোটেই সেন্দুৰখিনি ঠেকেচা মাৰি সিহঁতৰ গাতে পেলাই দিলে। উকা কপালৰ তিৰোতা এগৰাকী যেনেই লাগিল। মনটো অকলশৰীয়া হৈ পৰিল। যাত্ৰী নায়েই দেখোন। দুজনমান নেপালী সস্ত্ৰীক, কেইজনমান চাহ বাগিচাৰ বনোৱা। চাহ বাকচ অনা আৰু কয়লা নিয়া চাহ বাগানৰ মটৰবিলাকেই ইমান সময় কাঠনিবাৰী ঘাটক জীয়াই ৰাখিছিল। দূৰণিৰ চাহ বাগিচাৰ কলঘৰৰ স্পষ্ট ধোঁৱাবোৰ ইতিমধ্যে আন্ধাৰৰ লগত মিলি যাবলৈ ধৰিছে। ক'লা অসুৰ যেন বুটখন, তাত কাম কৰা খালাচী, বনোৱা শ্ৰেণীৰ মানুহকেইটা, চাহ দোকানখনৰ সৰু পৰিয়ালটো আৰু আমি যাত্ৰী নামৰ প্ৰাণীকেইটাক আন্ধাৰবোৰে অকলে পাই আগুৰি পেলালে। হুৰ হুৰ শব্দ এটাৰ লগত জুনুকাৰ জোনজোননিয়ে কৌতূহল বঢ়াই তুলিলে। দোকানৰ খেৰ ইকৰাৰ বেৰৰ ফাঁকেদি চকুত পৰিল এখন গৰু গাড়ী। গাড়োৱানটোৱে নামি লাহেকৈ জুৱলিখন মাটিত নমাই দিলে। গৰুহালে অ'ত ত'ত দুই এডাল ঘাঁহ শুঙিবলৈ ধৰিলে। গাড়ীৰ সন্মুখৰ পৰ্দাখনৰ সেউজীয়া বৰণটো তেতিয়াহে চকুত পৰিল। লগে লগে মনটো সেউজীয়া হৈ পৰ্দাখনৰ দৰেই কঁপিবলৈ ধৰিলে। চটফটীয়া 15-16 বছৰীয়া ল'ৰা এটা জাপ মাৰি নামি আহিল। গাড়োৱানৰ সৈতে ধৰাধৰি কৰি টিঙৰ ট্ৰাংক এটা নমাই আনি মাটিত থলে। কেকো জেকুকৈ বাকচটো গাড়োৱানৰ মূৰত উঠিল। আগে আগে ল'ৰাটোৱে বাট দেখুৱাই বুটলৈ লৈ গ'ল। আকৌ এবাৰ মনটো কঁপিবলৈ ধৰিলে। গাড়ীৰ ভিতৰৰ পৰা ওলাই অহা মূৰ্তিটো স্পষ্ট হৈয়ে চকুত পৰিছে। কাৰণ পোহৰৰ উপঙি থকা শেষ কণাবোৰ তেতিয়াহে অদৃশ্য হৈ পৰিছে। গাৰ কাপোৰ কানি জাৰি জোকাৰি নৈখনৰ ফালে চাই থিয় হ'ল। ল'ৰাটো আৰু গাড়োৱানটো ওচৰ পালেহি। হল দল আদি দুই এপদ বস্তু গাড়ীৰ ভিতৰৰ পৰা উলিয়াই লৈ লাহে লাহে বুটলৈ খোজ দিলে। মোৰ চকুৱে তেওঁলোককে অনুসৰণ কৰিলে। অলপ পিছত ল'ৰাটো আৰু গাড়োৱানটো ওলাই আহিল। তাক দোকানৰ ওচৰত চাহ খাবলৈ পইচা দি সোনকালে গৰু জুতিবলৈ নিৰ্দেশ দিলে। ভালে ভালে পালোহি বুলি কবি, বুজিছ? তাক বুজাই ল'ৰাটো বুটলৈ উভতি গ'ল। গাড়োৱানে চাহ এক ছিংগল আৰু কলবিজ এটা নাকে কাণে গিলিলে। দোকানৰ ওচৰত থকা তাৰ সগোত্ৰ যাত্ৰীৰ বনোৱাটোৰ প্ৰশ্নৰ উত্তৰ দিলে। 10 মাইল যাব লাগিব। গাড়ীৰ 10 মাইল যাত্ৰা আৰম্ভ হ'ল। বহু দূৰলৈ ঘাটত জ্বলাই নিয়া লেম্পটোৰ পোহৰ ধিমিকি ধিমিকি জ্বলিছিল।
পাক এটাত হঠাতে লুকাই পৰিল।